মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল সকলোকে মই এডুকেয়াৰ আসাম ইউটিউব চেনেললৈ আন্তৰিক অভিনন্দন জনাইছোঁ। মই আজিৰ এই ভিডিঅ'টোত HSLC ফাইনেল পৰীক্ষাৰ 2023 চনৰ ছ'চিয়েল ষ্টাডিজৰ শৰ্ট কুৱেশ্যনসমূহ এই ভিডিঅ'ত আলোচনা কৰি দিম তোমালোকক। সেইমতে আলোচনা আৰম্ভ কৰিছোঁ। প্ৰথম 1 নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। অৰ্থাৎ বিকল্প 4টা দিয়া আছে, 4টা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। 1 নম্বৰত দিছে কোনজন ব্ৰিটিছ ভাইসৰয়ৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল? যি অপশন কেইটা দিয়া আছে তাৰ পৰা উত্তৰটো হ'ব লৰ্ড কাৰ্জন এ। 2 নম্বৰত দিয়া আছে এলাহাবাদ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? যি অপশন কেইটা দিয়া আছে তাৰ পৰা উত্তৰটো হ'ব চি শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত। 3 নম্বৰত দিয়া আছে ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল? যি অপশন কেইটা দিয়া আছে তাৰ মাজৰ পৰা উত্তৰ হ'ব ডি 1919 চনত। 4 নম্বৰত 1861 চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল? যি অপশন কেইটা দিয়া আছে তাৰ মাজৰ পৰা উত্তৰ হ'ব চি উকিয়াং নংবাই। তাৰপিছত 5 নম্বৰত দিছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় হ'ল? যি অপশন কেইটা দিয়া আছে তাৰ পৰা উত্তৰ হ'ব চি গুৱাহাটী ইউনিভাৰ্চিটি বা গুৱাহাটী বিশ্ববিদ্যালয়। 6 নম্বৰত দিছে তামিলনাডুৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী নৃত্যবিদ হল? যি অপশন কেইটা দিয়া আছে তাৰ পৰা উত্তৰটো হ'ব অপশন ডি ভাৰত নাট্যম। 7 নম্বৰত তলৰ কোনবিধ প্ৰাথমিক বৃত্তি নহয়? যি অপশন কেইটা দিয়া আছে তাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশন চি শিল্পোৎপাদন প্ৰক্ৰিয়া। আৰু 8 নম্বৰত দিয়া আছে তলৰ কোনটো সম্পদৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়? যি অপশন কেইটা দিয়া আছে তাৰ পৰা শুদ্ধ অপশনটো হ'ল হস্তান্তৰ কৰিব নোৱাৰি, অপশন এ। 9 নম্বৰত দিয়া আছে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ কিমান? যি অপশন কেইটা দিয়া আছে তাৰ পৰা শুদ্ধ উত্তৰটো হ'ল 0.035%। 10 নম্বৰত দিয়া আছে তলত দিয়া বায়ুমণ্ডলৰ গেছবোৰৰ কোনটোৱে এচিড বৰষুণৰ সৃষ্টি কৰে? যি অপশন কেইটা দিয়া আছে তাৰ পৰা শুদ্ধ উত্তৰৰ অপশনটো হ'ল ডি ছালফাৰ ডাই অক্সাইড। তাৰপিছত 2 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰত দিয়া আছে 2011 চনৰ ভাৰতৰ লোকপিয়লৰ তথ্য মতে ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক অসমত বাস কৰে? যি অপশন কেইটা দিয়া আছে তাৰ পৰা শুদ্ধ অপশনটো হ'ল এ 2.39%। 2 নম্বৰত দিয়া আছে অসমলৈ ঘটা প্ৰথমটো জনস্ৰোত আছিল? যি অপশন কেইটা দিয়া আছে তাৰ পৰা শুদ্ধ উত্তৰটো হ'ল এ অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল। 3 নম্বৰত দিছে 1976 চনত সংবিধানৰ 42 নং সংশোধনীৰ জৰিয়তে 3টা গুৰুত্বপূৰ্ণ শব্দ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছে। সেই শব্দ কেইটা হ'ল? যি অপশন কেইটা উত্তৰত দিয়া আছে তাৰ পৰা শুদ্ধ অপশনটো হ'ল 4 নম্বৰত দিয়া আছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা হ'ল 5। তাৰে 4খন সদস্য ৰাষ্ট্ৰ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স আৰু চীন। 5মখন স্থায়ী সদস্য ৰাষ্ট্ৰ হৈছে? যি অপশন কেইটা দিয়া আছে তাৰ পৰা শুদ্ধ অপশনটো হ'ল বি ৰাছিয়া। 5 নম্বৰত দিয়া আছে 1935 চনত ভাৰত চৰকাৰ আইনখনে 1 নম্বৰত দিছে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল আৰু 2 নম্বৰ দিছে সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰ পদ্ধতি আৰম্ভ কৰিছিল। এই দুটাৰ ভিত্তিত যি বিকল্পবিলাক উত্তৰ হিচাপে দিছে তাৰ পৰা শুদ্ধ উত্তৰটো হ'ল অপশন ডি 2 শুদ্ধ। 6 নম্বৰত দিছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন? যি বিকল্প কেইটা উত্তৰ হিচাপে দিয়া আছে তাৰ পৰা শুদ্ধ উত্তৰটো হ'ল অপশন চি উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব। 7 নম্বৰত দিছে তলত উল্লেখ কৰা কোনটো বিত্তীয় প্ৰতিষ্ঠান ভাৰতবৰ্ষত ক্ষুদ্ৰ উদ্যোগসমূহৰ আধুনিকৰণ, সম্প্ৰসাৰণ আৰু উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টিৰ অৰ্থে 1990 চনৰ পৰা কাৰ্যকৰী কৰা হৈছিল? যি অপশন কেইটা দিয়া আছে উত্তৰ হিচাপে তাৰ পৰা শুদ্ধ অপশনটো হ'ব বি ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক। 8 নম্বৰত দিয়া আছে মুদ্ৰাৰ ক্ৰমবিকাশৰ ধাৰা অনুসৰি 5টা পৰ্যায় হ'ল? যি অপশন কেইটা উত্তৰ হিচাপে দিয়া আছে তাৰ পৰা শুদ্ধ অপশনটো হ'ল বি বিনিময় প্ৰথা, জন্তুৰ মান, অমুদ্ৰিত ধাতুমান, ধাতু মুদ্ৰা আৰু কাগজী মুদ্ৰা। 9 নম্বৰত দিয়া আছে ভাৰতবৰ্ষই এটা বিত্তীয় বৰ্ষই সামৰি লোৱা কালছোৱা হ'ল? যি অপশন কেইটা দিয়া আছে তাৰ পৰা শুদ্ধ অপশনটো হ'ল ডি 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ।
10 নম্বৰত দিয়া আছে তলৰ বিকল্পবোৰৰ পৰা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কালছোৱাত ভাৰতীয় অৰ্থনীতিৰ প্ৰধান লক্ষ্যসমূহ চিনাক্ত কৰা। যি অপশ্যন কেইটা দিয়া আছে উত্তৰত সেই অপশ্যন কেইটাৰ পৰা শুদ্ধ অপশ্যনটো হ'ল চি 1, 2, 3 আৰু 4। 3 নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নসমূহৰ চমুকৈ উত্তৰ লিখা। 1 নম্বৰত দিছে 1931 চনত দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশ লোৱা কংগ্ৰেছৰ প্ৰতিনিধিজনৰ নাম লিখা। উত্তৰ হ'ল মহাত্মা গান্ধী। 2 নম্বৰত অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? উত্তৰ মণিৰাম দেৱান। 3 নম্বৰত জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। 4 নম্বৰ অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল? উত্তৰ কৌটিল্য বা চাণক্যই অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল। 5 নম্বৰ পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰখনৰ নাম লিখা। উত্তৰ হ'ব আৰ্কটিক অ'চেন। 6 নম্বৰ অসমৰ আটাইতকৈ হেৰেঙা বসতিৰ জিলাখনৰ নাম লিখা। উত্তৰ হ'ল ডিমা হাছাও। 7 নম্বৰ অসমৰ কোনবিধ সূতা সোণালী সূতা ৰূপে পৃথিৱী বিখ্যাত? উত্তৰ এৰী মুগা সোণালী সূতা ৰূপে পৃথিৱী বিখ্যাত। 8 নম্বৰত ভাৰতবৰ্ষৰ সংবিধান প্ৰস্তুতকৰণৰ বাবে গঠন হোৱা সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল? উত্তৰ হ'ল ডক্টৰ সচ্চিদানন্দ সিনহা। 9 নম্বৰ চলিত আমানত কাক বোলে? উত্তৰ জমাকাৰীয়ে বেংকত যিখিনি মূলধন জমা ৰাখে আৰু যিকোনো মুহূৰ্তত উলিয়াই আনিব পাৰে যাৰ ওপৰত কোনো সুত দিয়া নহয় সেইখিনিকেই চলিত আমানত বুলি কোৱা হয়। 10 নম্বৰ নীতি আয়োগৰ অধ্যক্ষ কোন? এনচাৰ নীতি আয়োগৰ অধ্যক্ষ হ'ল দেশৰ প্ৰধানমন্ত্ৰীজন বা বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 4 নম্বৰত দিছে বন্ধনীৰ ভিতৰত দিয়া বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি খালী ঠাই পূৰণ কৰা। 1 নম্বৰত দিছে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল কংগ্ৰেছৰ ডেছ অধিৱেশনত। উত্তৰ লাহোৰ অধিৱেশনত। 2 নম্বৰত দিছে ফুলগুৰিৰ ধাবা বিদ্ৰোহত ৰাইজৰ হাতত নিহত হোৱা ইংৰাজ বিষয়াজন আছিল। উত্তৰটো হ'ল লেফটেনেণ্ট সিঙাৰ। 3 নম্বৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ডেছ তাৰিখে পালন কৰা হয়। উত্তৰ 21 জুন তাৰিখে। 4 নম্বৰত বিশ্ব পৰিৱেশ দিৱস ডেছ তাৰিখে পালন কৰা হয়। উত্তৰ 5 জুন তাৰিখে। 6 নম্বৰত উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত সীমা নিৰ্ধাৰণ কৰিছিল লোহিত সাগৰে, পানামা খালে, ভূমধ্য সাগৰে, ইউৰাল পৰ্বতে। উত্তৰটো হ'ল পানামা খালে। 6 নম্বৰত অসমৰ মুঠ মাটিকালি ডেছ বৰ্গ কিলোমিটাৰ। উত্তৰ হ'ল ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। 7 নম্বৰত দিছে 1945 চনৰ অক্টোবৰৰ ডেছ তাৰিখে ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল। উত্তৰ হ'ল 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল। 8 নম্বৰত ডেছ মুদ্ৰাৰ এটা বৈশিষ্ট্য নহয়। ইয়াৰ উত্তৰ হ'ব সহজেই নষ্ট হ'ব পৰা গুণ। 9 নম্বৰত ভাৰতবৰ্ষত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সূচনা হৈছিল ডেছ চনত। উত্তৰ হ'ব 1951 চনত। আৰু 10 নম্বৰত যি প্ৰক্ৰিয়াত অৰ্থনৈতিক উন্নয়নৰ সুফলবোৰ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকলৈ সুনিশ্চিত কৰা হয় সেই প্ৰক্ৰিয়াক ডেছ বোলে। উত্তৰ হ'ল বিত্তীয় অন্তৰ্ভুক্তিকৰণ। আৰু 5 নম্বৰত দিছে তলত দিয়াবোৰ শুদ্ধ নে অশুদ্ধ লিখা। 1 নম্বৰত দিছে গান্ধীৰ দাণ্ডী যাত্ৰাত অংশ লোৱা অসমীয়া ব্যক্তিগৰাকী হ'ল লীলাধৰ। এইটো শুদ্ধ। 2 নম্বৰত দিছে হস্তি বিদ্যাৰ্ণৱ পুথিখন মহাপুৰুষ শংকৰদেৱে ৰচনা কৰিছিল। এইটো অশুদ্ধ। 3 নম্বৰত দিছে পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীৰ নাম হ'ল এণ্ডিছ পৰ্বতমালা। এইটো শুদ্ধ উত্তৰ। 4 নম্বৰত চিটিবিটিৰ সম্প্ৰসাৰিত ৰূপটো হৈছে কম্প্ৰিহেনচিভ টেক্সট ব্লক ট্ৰিটি। এইটো অশুদ্ধ। আৰু 5 নম্বৰত দেশ এখনত কাগজী মুদ্ৰা ছপা কৰাটো কেন্দ্ৰীয় বেংকৰ একচেটিয়া অধিকাৰ। এইটো শুদ্ধ। মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'ত ছ'চিয়েল প্ৰশ্ন কাকতখনৰ বিষয়ে আলোচনা ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।